Hello and welcome to this brand new episode of Being Casual with Manas. The famous painter Vincent van Gogh once said, "Normality is the paved way. It is comfortable to walk, but flowers doesn't grow there." I'm privileged enough to introduce such a rare talent of my countryside who has turned normality into uniqueness through his painting. তেওঁৰ হাতৰ স্পৰ্শই নিৰ্জীৱ বস্তু সজীৱ কৰিব পাৰে, নিষ্প্ৰাণ বস্তু প্ৰাণ পাই উঠে। তেনে এজন চিনাকি নাম হ'ল নীলিম মহন্ত। নীলিম, ৱেলকাম টু মাই শ্ব'। প্ৰথমে সুধিব বিচাৰিছোঁ যে কামৰ প্ৰেছাৰ কিমান চলি আছে? কামৰ প্ৰেছাৰ এটা আছে। আমি সচৰাচৰ দেখিবলৈ পাওঁ যে আমাৰ গাৰ্জেনসকলে শিল্পকলাটো বৰ মেইন ষ্ট্ৰীম ছাবজেক্ট হিচাপে নলয়, নহয় জানো? কেতিয়াবা ছুটীত বোলে যা, আৰ্ট স্কুললৈ যা বুলি কয়। তেনে ক্ষেত্ৰত তোমাৰ গাৰ্জেনে কেনেকৈ আগবঢ়াই নিছে ল'ৰালি কালত? মোৰ দেউতাই মানে এখন স্কুল খুলিছিলেহে, যাতে মই আৰু মোৰ লগতে যিমান ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী আছে সকলোৱে যাতে শিকিব পাৰে, তাৰ কাৰণে। আচ্ছা, তোমাৰ পেৰেণ্টছ আগৰ পৰাই ছাপৰ্টিভ আছিল নে এইটো ক্ষেত্ৰত? ছাপৰ্টিভে বুলি ক'ব লাগিব, ছাপৰ্টিভে হয়। মানে এইটো কৰিবলৈ বুলি নহয় যে আৰ্টিষ্ট হবেই সেইবুলি নহয়, চিত্ৰশিল্প এটা যে শিকিবলগীয়া বিষয়, মানে ভালকৈ শিকিবলগীয়া চান্সটো বা সুবিধাকণ দিছিল। হয়, মই যে তোমাক সোধোঁ এতিয়া যে তুমি কেতিয়া নিজে উপলব্ধি কৰিলা যে হয় মই এজ এন আৰ্টিষ্ট নিজকে এষ্টাব্লিছ কৰিব পাৰিম বুলি? মানে বস্তুটো এষ্টাব্লিছমেণ্টৰ কথাই নাছিলে। হয়, মই এষ্টাব্লিছ কৰিব পাৰোঁ নে নোৱাৰোঁ এইটো মেটাৰ নকৰে, কিন্তু মই এইটো বস্তু যেতিয়া সাধনাটোত আছোঁ গম নোপোৱাকৈ, ধৰক কেৰিয়াৰ কথা ভাবিবলৈ লোৱা সময়ৰ পৰা আৰু সেইটোকে কেৰিয়াৰ ল'ম বুলি ভাবিছোঁ। ধৰা তেনেকৈ হাই ছেকেণ্ডেৰী 11-12ৰ পিছত মানুহে ভাবে কেৰিয়াৰৰ কথা, আৰু সেই তেতিয়াৰ পৰাই ভাবিছোঁ যে এনেকৈ যে আৰ্ট পেইণ্টিংটোক মানে মই নিজৰ কেৰিয়াৰ হিচাপে ল'ম, আৰু সেই লাহে লাহে নিজৰ কেৰিয়াৰৰ উপৰিও যাতে এইটো সকলোৱে কেৰিয়াৰ হিচাপে ল'ব পৰা এটা সুবিধাজনক পৰ্যায় আমাৰ অসমত আনিব লাগে, তাৰ ওপৰত কাম কৰিলোঁ। সেইটো কৰি আছোঁ এতিয়াও। হয়, কোনখন পেইণ্টিঙে তোমাক ৰাইজৰ মাজত দা নীলিম মহন্ত বুলি এষ্টাব্লিছ কৰে বুলি ভাবা বাৰু, আৰু তাৰ আঁৰৰ কাহিনী কিবা আছে নেকি? দা নীলিম মহন্ত আৰু নীলিম মহন্ত একেটাই বস্তু। আচ্ছা, দা আহি গ'ল বুলি একো বেলেগ নহয়। প্ৰথম ৰাইজৰ মাজলৈ এই গোটেই বিষয়টোক চিনাকি কৰি দিছিলে জুবিনদাৰ চিলা এলবামত এখন ছবি দেখুৱায়। সেইখন অৱশ্যে চিলা বনোৱাৰ আগতে কৰা হৈছিলে লখিমপুৰতে বাইপাছত, আৰু সেইখনে এই যিটো ষ্ট্ৰীট আৰ্ট বা পাব্লিক আৰ্ট পেইণ্টিং, পাব্লিক পেইণ্টিং এখনক মানে ৰাইজৰ কাষলৈ লৈ আহিলে। তোমাৰ মনলৈ এই বস্তুটো কেনেকৈ আহিল যে মই চিলা এইটোক মই এজ এ ৱাল পেইণ্ট হিচাপে কৰোঁ বা ষ্ট্ৰীট আৰ্ট হিচাপে? মই এনেও কৰি থাকোঁ, তেনেকৈ কৰিলোঁ, আগৰ পৰাই কৰি আছোঁ। তাতকৈ আৰু হয়তো 7-8 বছৰ আগৰ পৰা মই এইটো ধৰণৰ প্ৰেক্টিছত আছোঁ। আৰু সেইখন যিহেতু এখন জুবিনদাৰ আছিলে, আৰু সেইখন অলপ গ্ৰেণ্ড আছিলে, আমি তেনেকৈ তেখেতক পৰ্ট্ৰে কৰিছিলোঁ। এটা ট্ৰিবিউট আছিলে এটা, সেইটো ৰাইজে আঁকোৱালি ল'লে, তেখেতেও ভাল পালে। ইয়াৰ পিছতে মন যায়খন আহিছিল নেকি? সেইখনে মন যায়খন নেকি একেটা বস্তু নহয় জানো? এতিয়া এই বস্তুটো যে তুমি যে এটা ট্ৰিবিউট কৰিলা, এই ট্ৰিবিউট কৰাটো এটা কোনোবা ধৰণৰ ছাপৰ্ট ছিষ্টেম এটা পাইছিলানে যে মই ইমান ডাঙৰ এটা ইনভেষ্টমেণ্ট কৰিম বা মই এটা ৰিস্ক লৈছোঁ, এনেকুৱা কিবা ইনভেষ্টমেণ্ট আছিল নে এইটো ছেল্ফ এটা প্ৰচেছ? নাই, এইটো নিজে কৰোঁ। মই আগৰ পৰাই কৰি থাকোঁ, মানে কমাৰ্চিয়েল কামো কৰোঁ, আৰু সেই তাৰ পৰা কি যি পাওঁ সেইটোৰ পৰা মই কিছুমান পাব্লিক ৱৰ্ক কৰোঁ। এইটো মই আৰু সেইটো সময়ত মই অলৰেডি অসমৰ বাহিৰতো বহুত কাম কৰি আছোঁ যে মোক সেইখিনি ছাপৰ্টৰ প্ৰয়োজন নাই। আচ্ছা, আচ্ছা, এই শিল্পকলাৰ তোমাৰ প্ৰথম গুৰু হিচাপে কাক তুমি মানা বাৰু? গুৰু বুলি ক'লে আমাৰ শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য তৰুণ শইকীয়া, আৰু বকুল শৰ্মা ছাৰ, তেওঁলোকে শিকাইছিলে প্ৰথমতে। মোৰ দেউতাই শিকাইছিলে অলপ চলপ। আচ্ছা, ফৰ্মেল ট্ৰেইনিং ক'ৰবাত লোৱা হৈছিল নে? সৰুতে যি আৰ্ট স্কুল আছিলে তাৰপিছত বহুখিনি সময় মানে কোনো ধৰণৰ ইনষ্টিটিউচনত কৰা নাছিলোঁ। তাৰপিছত মই গ'লোঁ আৰ্কিটেক্সাৰটো অলপ মানে
বহুতখিনি ওচৰৰ বস্তু তলত টেকনিকেলি বেছি থাকে এটা স্পেচ এটাক লৈ শিকায় আৰু আৰ্কিটেকচাৰ ড্ৰপ কৰি মই ফাইন আৰ্ট শিকিলোঁ দিল্লী ললিত কলা মহাবিদ্যালয় এখন ভাল কলেজ এখন তথাপিও মই তাত 3 বছৰ শিকিলোঁ আৰু 4 বছৰীয়া কোৰ্চ আছিলে আৰু সেই তাতে তেনেকৈ লাষ্ট মোৰ সেয়া শেষ দিল্লীৰ পৰা অসমৰ ভিতৰত লখিমপুৰলৈ আহি পিনে কামটো ষ্টাৰ্ট কৰা এইটো এটা নিজৰ প্লেনিঙে আছিল নে এইটো এটা মানে জাষ্ট প্ৰচেছ হৈ গ'ল মই শিকিব গৈছিলোঁ দিল্লীলৈ এষ্টাব্লিছ হ'বলৈ বা তাতে মই থাকিব কাম কৰিবলৈ যোৱা নাই চাব গৈছোঁ তেওঁলোকে কেনেকৈ কাম কৰি আছে এনেও কাম কৰি নিজৰ জেগাতে থাকিব প্ৰত্যেকটো তুমি যেতিয়া প্ৰজেক্ট লোৱা সেই প্ৰজেক্টটোৰ ভিতৰত অভিয়াছলি এটা ইনস্পিৰেশ্যন থাকিব লাগিব নহয় জানো সেই ইনস্পিৰেশ্যনবিলাক এজ এন আৰ্টিষ্ট ক'ৰ পৰা বুটলা হয় বুটলা মানে তেনেকৈ বিচাৰি নাথাকোঁ নিজে আহি কিবা কিবি ওলাই যায় কৰিবলগীয়া বা কিছুমান কমাৰ্চিয়েল প্ৰজেক্টবোৰতো বাৰু সেইটো বেলেগ কথা সেইটো তেওঁলোকৰ লগত পাতি লৈ কোনে কি বিচাৰিছে কেনেকুৱা কি ভাল হ'ব সেইবোৰ ডিজাইন পাৰ্ট আৰু বা কিছুমান যিটো পেইণ্টিং আৰ্ট ৱৰ্কবোৰ যিবোৰ কৰি থাকোঁ সেইবোৰত কিছুমান সামাজিক কথা থাকে বা কিছুমান ট্ৰিবিউট থাকে বেলেগ বেলেগ কিছুমান প্ৰটেষ্ট থাকে কেতিয়াবা এটা অকণ কমাৰ্চিয়েল প্ৰশ্ন সুধিছোঁ যিহেতু কমাৰ্চিয়েল শব্দটো ওলালে পেইণ্টাৰসকল বা আৰ্টিষ্টসকল তেওঁলোকে সঁচা অৰ্থত বেতনটো পায়নে বা তেওঁলোকে সঁচা অৰ্থত পইচাটো পায়নে সেইটো নাছিলে বাৰু এতিয়া আমি অলপ চেষ্টা কৰিছোঁ যাতে কেনেকৈ সেই যিটো ইকনমিটো গ্ৰ' কৰিব পাৰি আৰু এতিয়া হৈছেগৈ মোৰ লাগে মানে বিচাৰিব লাগিব কথা আৰু এনেকৈ নিজৰ কোৱালিটি ডেভেলপ কৰিব লাগিব নিজৰ মানে স্কিল যিটো কয় স্কিল ডেভেলপ কৰিবলৈ সেইটো লেভেলৰ কাম কৰিলে সেইটো ডেভেলপ নিজে বিচাৰিব লাগিব নিজে নিজক প্ৰথম ভেলু দিব লাগিব একজেক্টলি ভেৰি চিয়'ৰ সাধাৰণতে আমি জানো যে দ্য আৰ্টিষ্ট দে আৰ ভেৰি ৰোমেণ্টিক্স বাই নেচাৰ নীলিম মহন্ত কিমান ৰোমেণ্টিক এইটো ক্ষেত্ৰত ৰোমান্টিক মানে বৰিং বস্তু এটা এতিয়া সেইটো হৈ গ'ল মই ভাবোঁ ইটছ বৰিং থিং অ'কে কিয় ক'লা এইটো কথা মানে আমি ৰোমান্টিচাইজ কৰি থকাতকৈ মই ভাবোঁ অলপ ষ্টাডি কৰি ভাল পাওঁ মই তাতকৈ বেছি আচ্ছা অধ্যয়ন কৰি মানে নেচাৰ বা কিবা এটা প্ৰকৃতিৰ যিকোনো এটা পৰিঘটনাৰ ওপৰত অধ্যয়ন অলপ ডিপলি ষ্টাডি কৰিব বিচাৰোঁ আচ্ছা সেইটোৰ ওপৰত ৰোমান্টিচাইজ কৰাতকৈ ৰিয়েলিটিটো বেছি লাগে সেইটো অধ্যয়ন কৰি তাক আমি কেনেকৈ নিজৰ ইমাজিনেশ্যনৰ লগত ব্লেণ্ড কৰিব পাৰোঁ সেইবোৰত মই কাম কৰি থাকোঁ বা মই ক্ৰিয়েটিভিটিটোত বেছি গুৰুত্ব দিওঁ ৰোমান্টিচাইজ কৰাতকৈ আচ্ছা তেনেকুৱা কথা কেতিয়াবা যেতিয়া কোনোবাই প্ৰজেক্ট এটা তোমাক দিলে সেই প্ৰজেক্টটো কৰাৰ ক্ষেত্ৰত কেতিয়াবা তেওঁলোকৰ ইণ্টাৰফাৰেঞ্চ আহে নেকি বা তেতিয়া আহিলে কেনেকৈ হেণ্ডেল কৰা হয় কিহৰ ক'লা যদি তোমাক কোনোবা এটা প্ৰজেক্ট দিলে কৰিবলৈ মোক এনেকৈ মই প্ৰজেক্টটো বিচাৰিছোঁ সেই প্ৰজেক্টটো দিওঁতে তোমাক যদি ইণ্টাৰফেয়াৰ কৰে তেওঁলোকে তোমাৰ ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত তেতিয়া সেই বস্তুটো কেনেকৈ হেণ্ডেল কৰা সাধাৰণতে নকৰে আজিকালি নকৰে কেতিয়াবা এনেকুৱা কাৰণ এইটো অলৰেডি প্ৰজেক্টটো লোৱাৰ ডিলটোৱে সেইটো প্ৰথমতে থাকে যদি সেইটো কৰে তেতিয়া তাৰ আগতে কেঞ্চেল মানে ইটছ টোটেলি ইয়ৰ্ছ নহয় জানো কেতিয়াবা কোনোবা চৰকাৰী হওক বেচৰকাৰী হওক অনুষ্ঠানৰ পৰা কেতিয়াবা কোনোবা ধৰণৰ হেল্প বা কোনোবা ধৰণৰ আশ্বাস পাইছা নেকি কিহৰ কোনোবা চৰকাৰী হওক বেচৰকাৰী অনুষ্ঠানৰ পৰা তোমাৰ নিজৰ যোনখিনি কৰ্মক্ষেত্ৰত কিবা অকণমান হেল্প ফিনেন্সিয়েলি পাইছা নেকি বা তেওঁলোকে আগবাঢ়ি আহে নেকি মানে এই কিবা এটা কাম কৰোঁ আমি তাৰ বিনিময়ত কিবা এটা লওঁ সেইটোৱে হেল্প মই এনেই হেল্প নলয় যে এনেই মই কিবা এটা কৰি হেল্প নালাগে মই কাম কৰোঁ তাৰ পৰা পইচা লওঁ আৰু সেইটোৱে যি কৰোঁ নিজৰ কৰোঁ আৰু তেনেকুৱা একো মানে বিচৰা নাই হেল্প যদি কৰে ভাল কথা মানে ধৰি লোৱা তুমি এতিয়া এটা জেডজি প্ৰজেক্ট কিন্তু এই ৰিচেণ্টলি যিটো জুবিন জেডজি আমাৰ লখিমপুৰত কৰিছিলোঁ সেইটোত তাত আমি সহায় বিচাৰিছিলোঁ এইটো কাৰণে যাতে সেইখন সকলোৰে নিজৰ যেন অনুভৱ হ'ব সেই পেইণ্টিংখন অলৰেডি সকলোৱে নিজৰ বুলি ভাবে সেই জেগাটো আৰু ভালকৈ আমি যিহেতু এখন ৰিপেয়াৰ কৰি আৰু এটা খৰচো আছে সময় দিব লাগিব বহুত কেইজন মানুহে সেই কামটো কৰোঁতে আমি সহায়ৰ কাৰণে কৈছিলোঁ আৰু সকলোৱে মানে সহায় কৰিছে এইটো খুব ভাল লগা কাৰণ জুবিন গাৰ্গ যেতিয়া সকলোৰে হিয়াৰ আমঠু সেইকাৰণে পেইণ্টিং মানে সকলোৰে হয় যাতে সেইটো অনুভৱ কৰিবলৈ হয় ইয়াত পৰৱৰ্তী যদি কিবা এনেকুৱা প্ৰজেক্ট লোৱা মই অকল শ্ৰদ্ধাৰ জুবিন দাৰ কথাই কোৱা নাই যদি বেলেগ অন্যান্য প্ৰজেক্ট লোৱা তুমি আশাবাদী নে যে এনেকৈ ৰাইজ ওলাই আহিব বা সঁহাৰি জনাব নিশ্চয় আহিব নিশ্চয় আচ্ছা
কেতিয়াবা তুমি নিজেই চেৰিটি ৱৰ্ক কৰি পাইছানে বা কৰিবলগীয়া হৈছেনে বা কৰা নে কৰি থাকোঁ কৰা হয় কি কি ক্ষেত্ৰত কৰিছা বাৰু চেৰিটি মানে শব্দটো এতিয়া কিবা ভাল নালাগে সেই মানে নিজে ভাবোঁ কিবা এটা কৰিবলগীয়া থাকে কাৰোবাক কিবা এটা শিকাবলগীয়া আছে বা গাঁৱত কাৰোবাৰ ছাত্ৰ ছাত্ৰীক চবেই কৰ্মশালা দিছোঁ ক'ৰবাত কেতিয়াবা তেনেকেই আৰু যিমান পাৰি আচলতে তোমালোক এতিয়া এনেকুৱা এটা পৰ্যায় পালাগৈ য'ত নেকি হয়তো সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডাঙৰ মানে মানুহৰলৈকে হয়তো কিছুমান আশা কৰে যে এই মানুহজনে আমাক কিবা এটা দিব পাৰে নহয় জানো আৰু এই ৱৰ্কশ্বপ শব্দটো ৱৰ্কশ্বপ তোমালোকে তুমি আজিলৈকে কিমানখনমান মানে ভাবা যে কৰা হ'ল বুলি বাৰু বহুত কৰিছোঁ গোটেই অসমতে বেলেগ বেলেগ জেগাত কৰিছোঁ কোনোবা ইণ্টাৰনেশ্যনেল ৱৰ্কশ্বপ হৈছে নাই নেশ্যনেল ইণ্টাৰনেশ্যনেল এইবোৰ নহ'লেও হ'ব আমাৰ ইয়াত অসমত লোকেল গাঁৱত হ'লে হ'ল না সেইটোৱে ৰুটছটো সদায় লাগে মানুহ সেইটোৱে মাজতে ছেইণ্ট মেৰী স্কুলত আমাৰ বগীনদীত এখন ৱৰ্কশ্বপ কৰোঁ তাৰে পোষ্টাৰ লগাবলৈ ছেইণ্ট মেৰী স্কুলত গ'লোঁ সুধিলে যে এখন কিবা নেশ্যনেল লেভেলৰ হ'ব লাগিব তেতিয়াহে আমি লগাব দিব নালাগে দৰকাৰ নাই ৰুটছটো লাগে আমাৰ মানে মই বুজি নাপালোঁ কথাটো কিয় এনেকুৱা ক'লে ছেইণ্ট মেৰী স্কুলৰ অকল নেশ্যনেল ৱৰ্কশ্বপ হ'লেহে তাত পোষ্টাৰ লগাব এতিয়া আৰু নতুন কি প্ৰজেক্টত ইনভলভ হৈ আছা এতিয়া অলপ স্ক্ৰেপ মেটেৰিয়েল যেনে যিকোনো কি বুলি কয় এইটো পেলনীয়া সামগ্ৰী বোৰেদি কিবা কিবি মানে এইটো পেইন্টিং লগত ৰিলেটেড নে বা ষ্ট্ৰাকচাৰ নতুন মই নিজে এনে কিবা নিজে কৰাতকৈ অলপ আগবাঢ়ি গৈ কিবা এটা বেলেগকৈ কৰিব বেলেগ চেষ্টা কৰি আছোঁ শিকি আছোঁ এইবোৰৰ ওপৰত এতিয়া মানে পেইণ্টতকৈ বেছি ৱেল্ডিং কাটিং গ্ৰাইণ্ডিং এইবোৰ চলি আছে মানে প্ৰচেছবোৰ আগলৈ গৈ আছে বেলেগ বেলেগ বস্তু শিকি আছোঁ ভালেই নিজৰ মানে বৃদ্ধি কৰিবলৈ চেষ্টা কৰি একজেক্টলি সেইটো হ'লে আমিও হয়তো নতুন কিবা এটা দেখিবলৈ পাম ৰাইজে নতুন কিবা এটা পাব আৰু সোনকালে ৰধলা পুখুৰীত কাৰণে কেইটামান কাম কৰি আছোঁ ৰধলা পুখুৰী পাৰত লাগিব আমাৰ ডিকে ৰোডত যে আছে হয় তাতে সেইখিনি কাৰণে এটা নতুন প্ৰজেক্ট তাতে ইনষ্টলেশ্যনত কেইটামান হ'ব আচ্ছা আৰু এই তোমাৰ জাৰ্ণিটোত মই যদি আজি সুধোঁ যে কোন কোন মানুহে তোমাক বিশেষভাৱে তোমাৰ লগত সদায় ছাপৰ্ট ছিষ্টেম বুলি আছে তোমাৰ ফেমিলি এপাৰ্ট এটা টিম লাগিব চাগে আছে মোৰ টিম বাৰে মানে সময়ৰ লগত বহুত বেলেগ বহুত ধৰণৰ মানুহ লগ পাই আহিছোঁ সকলোৱে গোটেই জাৰ্ণিটোত অলপ কিবা এটা কণ্ট্ৰিবিউশ্যন কৰিছে এনেকৈ কৰিবলৈ দিগদাৰ আছে কেইজনমান মানুহ কিন্তু গোটেই জাৰ্ণিটোত বহুত বিভিন্ন ধৰণৰ মানুহৰ সংস্পৰ্শত আহিছোঁ এনেকুৱা শিকিছোঁ কৰিছোঁ লগত কাম কৰিছোঁ তেনেকৈ এতিয়া আৰু যি হৈছে গোটেইখিনি লিভিং আৰ্ট তোমাৰ ফাউণ্ডেশ্যন এই লিভিং আৰ্টৰ কাহিনীটো কেনেকৈ আৰম্ভ হ'ল লিভিং আৰ্ট আমি আৰম্ভ কৰিছিলোঁ মাজুলীত তেতিয়া এখন গাঁৱত চিতাদাৰ চুক বুলি সেই গাঁওখনত আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত কাম কৰিছিলোঁ তেওঁলোকক মানে মই ছবিৰ প্ৰশিক্ষণ দিছিলোঁ সেইটো ফ্ৰী অফ কষ্ট আছিলে তেতিয়া আমি তাতে থাকোঁ মই ভাল পাওঁ গুৱাহাটীত কাম কৰোঁ কিবা এটা কাম কৰি বাকী 20 দিন মাহত 10 দিন কাম কৰোঁ এতিয়াও মই তেনেকুৱা বহুত নকৰোঁ 10 দিন কাম কৰোঁ বাকী 20 দিন এনেকুৱা কিবা কিবি কাম কৰি থাকোঁ সেইখন মাজুলীত থাকোঁ আৰু কেইজনমান আছিলে দাদা কেইজনমান তেওঁলোকৰ লগত লগ হৈ মানে এটা নাম দিবলগীয়া হ'ল লিভিং আৰ্ট বুলি কইন কৰিলে এজনে তেনেকৈ আমি এটা অনুষ্ঠান আৰম্ভ কৰিলোঁ সৰু ল'ৰা ছোৱালীৰ হৈছিলে এতিয়া চিলড্ৰেন ফেষ্টিভেল পাতিছিলোঁ এই চিলড্ৰেনৰ লগতে বস্তুটো আৰম্ভ হ'ল আৰু কিছুমান ক্ৰিয়েটিভ এক্সিবিশ্যনো হৈছিলে যেনেকৈ পানীত নাও পেইণ্টেড আৰ্ট কৰা নাও পানীত আমি এৰি দিছিলোঁ নদীত চলাইছিলোঁ মানুহে চলাইছিলে মানে বহুতখিনি শিকিলোঁ আৰু এইটো সেইখিনিৰ পৰা আৰ্টটোৰ মানে যে একো বাউণ্ডেৰী নাই সেইটোৱে প্ৰত্যেকটো কামৰ যোগেদি সেইটোৱে মানে বুজাব বিচাৰি আহিছোঁ এতিয়াও সেনেকুৱা ধৰণৰ মানে ষ্টুডেণ্টৰ লগত ৰিলেটেড প্ৰজেক্ট চলি থাকেনে চলি থাকে চব একেলগে চলি থাকে কাৰণ মই তোমাক প্ৰথমতে সুধিছিলোঁ যে আমাৰ গাৰ্জেনে আৰ্টিষ্ট বা মানে পেইণ্টিং কৰাটো এটা বৰ চিৰিয়াছ মোডত নলয় মানে তেওঁলোকে হয়তো কয় যে এতিয়া বন্ধ আছে যা এইটো কৰি লৈ গৈ বুলি কিন্তু কেতিয়াও মেইন ষ্ট্ৰীম হিচাপে নলয় তো সেইকাৰণে মই প্ৰশ্নটো কৰিলোঁ আচলতে যে এইখিনি হয়তো তোমালোকবিলাকেহে এইখিনি হয়তো আগলৈ লৈ যাব পাৰিবা যিমান এইখিনি পাৰা হয় সেই চিন্তাধাৰাটো সলনি কৰিবৰ কাৰণে আমি অলপ এডুকেশ্যনত কাম কৰি আছোঁ শিক্ষাৰ ক্ষেত্ৰত চিত্ৰশিল্পৰ শিক্ষা আচ্ছা আমাৰ দুখন স্কুলো আছে অলপ বেলেগ ধৰণৰ স্কুলকেইখন এখন বিহপুৰীত আছে এখন বগীনদীত তেনেকৈ আচ্ছা এই
চিত্ৰকলাৰ ক্ষেত্ৰত ফৰ্মেল ট্ৰেইনিংটো কিমান ইম্পৰ্টেণ্ট বুলি ভাবা যেনে কিছুমান ইনবৰ্ন টেলেণ্ট থাকে হ'লেও ফৰ্মেল ট্ৰেইনিংটো প্ৰয়োজন হয় নে নহয় ফৰ্মেল ট্ৰেইনিংটোত মানে অকল আঁকিবলৈ নিশিকায় তাৰ চাবলৈও শিকায় মানে আৰু সেইটো কেনেকৈ আমি এপ্লাই কৰিব পাৰোঁ বেলেগ বেলেগ ক্ষেত্ৰত সেইবোৰ শিকায় বহুতখিনি কথা শিকিব লাগে যি নহওক শিকিব লাগে আৰু এই শিকাৰ ক্ষেত্ৰত ধৰি লোৱা সেই গুৰুজনো লাগিব তেওঁলোকক কেনেকৈ আগবঢ়াই লৈ যাব পাৰে নহয় জানো কিছুমান হয়তো অকল ক্লাছত বহাই পিনে জাষ্ট টাইমটো পাছ কৰে সেইটো হ'লেতো নহ'ব এংগেজ কৰিব লাগিব ভালকৈ বুজাই দিব লাগিব গোটেই কথাখিনি মানে তেওঁলোকৰ ভিজনটো হয়তো চেঞ্জ কৰিব লাগিব যোনটো ভিজন তেওঁলোকে লৈ আছে নহয় জানো আৰু সেই ক্ষেত্ৰত মই সদায় ভাবোঁ যে আমাৰ তোমালোকৰ নিচিনা লোকসকলে যোনে এইখিনি ক্ষেত্ৰত পাৰ্গত হৈছা বা তোমালোকে আগবাঢ়ি গৈছা তোমালোকে যদি এটা পথ প্ৰদৰ্শক হিচাপে যোৱা তেতিয়াহ'লে হয়তো তেওঁলোকে নিশ্চয় আগ্ৰহী হ'ব নহয় জানো তোমাৰ কিছু বছৰ আগত তোমাক এবাৰ এৰেষ্ট কৰাও হৈছিলে এটা ক্ষেত্ৰত সেই কথাটো কি আছিল প্ৰসংগটো বাৰু এইটো নদী বান্ধৰ ওপৰত এটা হেৰি আছিলে প্ৰটেষ্ট আছিলে যে আমাৰ আপাৰ কি আছে দিবাং ভেলী অৰুণাচলৰ যিটো মেগা ডেম আছিলে বনাব গৈ আছে সেইটো মানে তাৰ পৰা হ'বলগীয়া ক্ষতিৰ ওপৰত মানে এবাৰ সোঁৱৰাই দিয়া হৈছিল মানে প্ৰটেষ্টটোৰ যোগেদি ৱাল অফ হাৰমনিত আঁকিছে নে কিয় সেইটো কিয় মানে কণ্ট্ৰভাৰ্চিয়েল হৈ গ'ল বস্তুটো এইকাৰণে হ'ল কাৰণ তেওঁলোকে এখন 50 বছৰ গল্ডেন জুবলি পাতিছিল অনুষ্ঠানৰ কাৰণে সেই ডাঙৰকৈ মিউৰেলখন বনাইছিলে আৰু তাত যে কিবা এটা এনেকুৱা ৰাখা থাকিব সেইটো ভবা নাছিলে এনেকুৱা কোনোবাই গৈ আঁকি দিব সেইটো পাব্লিক প্ৰপাৰ্টি ডিফেচিং বুলি কয় পাব্লিক প্ৰপাৰ্টি এটা সেইটো এটা বেলেগ এংগল এৰেষ্ট কৰাৰ এটা বেলেগ এংগল কিন্তু আমি কৰিছিলোঁ বেলেগ এটা বস্তু সেইটো ইমানখিনি জনাৰ পিছতো কিয় তাত আঁকিবলৈ গৈছিলা আগদিনা এনেই বহি থাকোঁতে ভাল লাগিলে সেই জেগাটো আৰ্টিষ্ট ভিজন মেছেজ এটা দিবলগীয়া আছিলে আৰু জেগা এটা বিচাৰি আছিলোঁ সেইটোৱে ভাল জেগা যেন লাগিলে কিন্তু বস্তুটো মানে উল্টা চাইডে হয়তো তেওঁলোকে চালে ক্ৰিয়েটিভটো নাচালে হয়তো সেইটো চাবই আৰু সেইটো মানে তেওঁলোকৰ মানে সেইটো আইনে ক'ব হয় পাব্লিক এইটো এংগলৰ পৰা হয় যে এইটো পাব্লিক প্ৰপাৰ্টি ডিফেচ কৰিছে কিন্তু বেলেগ এটা এংগলৰ পৰা চালে যে এইটো এটা ফৰ্ম অফ প্ৰটেষ্ট কৰাৰ আমাৰ সকলোৰে অধিকাৰ আছে আৰু আমি ভাঙি দিয়া নাই একো যে ৱালখন আকৌ ভাঙি দিলোঁ বুলি এনেকুৱা নাই কৰা সাধাৰণতে দেখা যায় অসমত বেলেগ বেলেগ জেগাত প্ৰটেষ্ট হ'লে জ্বলাই দিয়ে ভাঙি দিয়ে সেইবোৰ কৰিব নালাগে তাৰ সলনি যদি আমি ছবি অঁকা মাধ্যম বা গান গোৱাৰ মাধ্যম কলাৰ কবিতাৰ মাধ্যম লওঁ তেতিয়া সেইটো আৰু বেছি হেৰি সবল হৈ উঠে সেইটো এটা উদাহৰণ আছিলে মোৰ গোটেই এক্টিভিটিটো সাধাৰণতে দেখা যায় যে মানুহ এজনে যেতিয়া এটা পপুলাৰিটি গেইন কৰে মানুহৰ মাজত তেওঁ যেতিয়া এটা ন'ন ফেচ হৈ পৰে তেতিয়াহ'লে প্ৰায় দেখা যায় তেওঁলোকে ৰাজনীতিৰ ফালে ঢাল মেলে অকণমান তোমাৰ তেনেকুৱা ভৱিষ্যত পৰিকল্পনা আছে নেকি মানে কথাটো হ'ল মই যিবোৰ কৰি আছোঁ সেইটো ৰাজনীতিতকৈ ওপৰত এবছলিউটলি মই তললৈ কিয় আহিম হয় ভেৰি গুড যদি কেনেবাই তোমাক যদি কোনোবাই যদি সেই প্ৰপ'জেলটো দিয়ে তেতিয়া তুমি এষাৰ কথা কৈ নাকচ কৰিবানে সেইটো নিদিয়ে মোক কোনোবাই মই জানো যদি আহে নাহে আচ্ছা এতিয়া মই এইখিনি দিম বুলি আহিছে সিও জানে যে এইটো নকৈ লাভ নাই আচ্ছা তো ভাল কথা আচলতে মানে যদি দিলে মই দিম কাৰোবাক আচ্ছা এইটো বেলেগ এটা পলিটিক্স হ'ব আচ্ছা আমাৰ বেলেগ এটা পাৰ্টি থাকিব লাগে নাই লাগে এবছলিউটলি লাগে কিয় নালাগে বাৰু কেতিয়াবা নিজৰ কৰ্মৰাজিলৈ যদি চোৱা তেতিয়াহ'লে কিছু ক্ষেত্ৰত সন্তুষ্টি বা কিছু ক্ষেত্ৰত অসন্তুষ্টিপ্ৰাপ্ত হয়নে বাৰু মানে ভাবি থকা বহুত হয় কিন্তু কৰিবলৈ সময় কমি যায় এনেকুৱা হয় মানে বহুতখিনি কৰিম বুলি ভাবি থকা কামো এতিয়াও থাকি গৈছে সেইবোৰে অসন্তুষ্টি আৰু অসন্তুষ্টি হয়তো লাভ নাই যিখিনি হ'ব ইমানেই হ'ব এটা জীৱনত যিমানখিনি কৰিব পাৰি সেইটোৱে যিমান সময় সদব্যৱহাৰ কৰি আছোঁ প্ৰথমতে তুমি আৰম্ভ কৰোঁতে এইটো পেচা হিচাপে লৈছিলা নে নিচা হিচাপে লৈছিলা পেচা মানে
এতিয়াও দুইটাই আৰু পেচা নিচা চব প্ৰথমতে হবি আছিল ভাল পাওঁ আৰু কৰি তাৰপিছত লাহে লাহে বেছিকৈ ভাল পোৱাৰ পিছত মানে পেচাটো মই বেলেগকৈ নাভাবোঁ এতিয়াও পেচা মেটাৰ নকৰে ইমান তেনেকুৱা মানে যে মই কাম কৰি থাকিব পেচাটো মানে সৰু বস্তু এটা মই যদি ভালকৈ কাম কৰি থাকোঁ মই পেচাৰ ফালে ভাবিব দৰকাৰ নাই নিজৰ সন্তুষ্টিটো সেইটো মেইন কথা সেইটোতে কাম কৰি থাকোঁ নিজে নিজে কিবা এটা ভাবি যে টাৰ্গেট থাকিলে এইটো মই কৰিব লাগে এইটো এচিভ কৰিব লাগে বা নিজৰ স্কিলতো পেইণ্টিং এখন এইটো এনেকুৱা লেভেল পাইছে ইয়াক নেক্সট লেভেল কেনেকৈ নিব লাগে সেইবোৰে এচিভ কৰি গৈ থাকোঁ এই থট প্ৰচেছটো অনবৰতে থাকেনে অনবৰ থাকে এই তেতিয়াহ'লে প্ৰফেশ্যন আৰু পাৰ্চনেল লাইফটো বেলেঞ্চ কৰিবলৈ কোনো অসুবিধা হয় নেকি এটাই লাইফ মানে ক'ত দুটা বেলেগ নহয় আৰু মোৰ পাৰ্চনেল লাইফ প্ৰফেশ্যনেল লাইফ মানে এটাই হৈ গ'ল এতিয়া আচ্ছা ধৰক কিবা প্ৰফেশ্যনেল কাম কৰিবলৈ গৈ কাৰোবাক লগ কৰি আহিলোঁ কামৰ মাজতে মানে চব বা যাৰ লগত প্ৰফেশ্যনেলি কাম কৰিছোঁ তাৰ পিছৰ পৰা সেই মানুহজনৰ লগত মই পাৰ্চনেলি কানেক্টেড বা নেক্সট টাইম আৰু আমি কিবা তাতকৈ ভাল কিবা এটা কৰাৰ প্লেন কৰোঁ তেনেকুৱা বস্তুটো মানে একদম প্ৰফেশ্যনেল পাৰ্চনেল বহুত তেনেকৈ ষ্ট্ৰাকচাৰ্ড নহয় ইমান অ'কে অকণমান লুকছটোলৈ আহোঁ এটা ইউনিক লুক এই লুকটো আকৌ মানে নিজৰ এটা চইচ নে নিজৰ প্ৰফেশ্যনটোৰ চইচ যেনেকৈ মানে DNA ক'ডিং আছে তেনেকৈ হৈছে আচ্ছা কিন্তু মোৰ হাতততো নাই ধৰা চাপ'জ চুলিখিনি দীঘল সেই তেনেকৈ দীঘল হ'ব মইতো কৰিব নোৱাৰোঁ যে ৰখাই থ'ব নোৱাৰোঁ তেনেকুৱা আৰু যি হৈছে সেনেকুৱা হৈছে আচ্ছা ঠিক চ' আমি ৰেপিড ফায়াৰ ৰাউণ্ডলৈ সোমাই গৈছোঁ তো প্ৰথম ৰেপিডটো হ'ল যোনটো তোমাৰ ফালে মই ফায়াৰ কৰিছোঁ হু ইজ ইয়ৰ 3 AM ফ্ৰেণ্ড 3টা বজাত কল কৰিলে কোনে দৌৰি আহিবই হু ইজ দেট পাৰ্চন ক্ৰান্তি অ'কে তুমি আৰ্লি বাৰ্ড নে লেট ৰাইজাৰ বোথ কমফৰ্ট কোনটো নে এটা নহয় ইনষ্টেবিলিটিটোৱে কমফৰ্ট আচ্ছা ভেজ নে নন ভেজ ফুড প্ৰেফাৰ কৰা নন ভেজ গাহৰি নে হাঁহ গাহৰি অ'কে যদিও এজন আৰ্টিষ্ট হ'লেও যদি মই সুধোঁ তোমাৰ ফেভৰেট ৰং কোনটো তেতিয়াহ'লে কি ক'বা কলা ৱাই কলা মানে আউট অফ অল কলা সেইকাৰণে সুধিলোঁ কিয় কলাটো অকলে হৈ যায় বাকী নহ'লেও হয় ভেৰি ক্লেভাৰ আনচাৰ তোমাৰ ফেভৰেট জেজি চং কোনটো ভাল পোৱা আজৰি সময়ত শুনা বা গুণগুণোৱা বা ইউ ফিল ৰিলেক্স এটা ডাঙৰ প্ৰশ্ন দেই চব সেইটো ক'ব নোৱাৰি বহুত ভাল লাগে বহুত চবেই ভাল লাগে মোৰ এটা কথা ক'ব পামনে মই ঘূৰাই বুলি এটা গান আছে সেইটো বেছি ভাল লাগে আচ্ছা প্ৰায় শুনো পামনে মই ঘূৰাই অ'কে ৰেট ইয়ৰ লাভ ইন প্ৰেফাৰেঞ্চ মানে লাভ ভাল পোৱাটো মানে ৰেট কৰিব লাগে ৱাইফ পেইণ্টিং মাদাৰ ফ্ৰেণ্ডছ কাক প্ৰথম কাক নেক্সট কেনেকৈ ৰাখিব পাৰিবা পেইণ্টিং প্ৰথম মাক আহিব তাৰপিছত ৱাইফ আহিব তাৰপিছত ফ্ৰেণ্ডছখিনি বেয়া ক'ব পাৰে কিন্তু এতিয়া তাৰপিছত চাগে ফ্ৰেণ্ডছ আহিব তাৰপিছত ৱাইফ আহিব ঘৰলৈ উভতি যাব লাগিব আকৌ ৱাইফক লাষ্টত থ'লে অ'কে তোমাৰ কমফৰ্ট জ'ন কি ড্ৰাইভিং অ'কে কেতিয়াবা লং ড্ৰাইভটো প্ৰায় যোৱা চাগে তেতিয়া গাড়ী থকা হয় গাড়ীখন দেখিয়ে গম পাওঁ অ'কে লাষ্ট কুৱেশ্যন এটা এনেকুৱা চিক্ৰেট নীলিম মহন্তৰ যোনটো আমি নাজানো সেইটো ময়ো নাজানো let it be secret thank you so much নীলিম তুমি ইমান বিজি শিডিউলৰ পৰা সময় উলিয়ালা আমাৰ বিং কেজুৱেলত আমি কথা বতৰা পাতিলোঁ আশা কৰোঁ পুনৰ লগ পাম আমাৰ টিমৰ ফালৰ পৰা তোমাক এটি উপহাৰ যাচিবলৈ বিচাৰিছোঁ থেংক ইউ so much for coming এয়াই আছিল আজিৰ অতিথি আশা কৰোঁ অনাগত দিনত আৰু নতুন অতিথি লৈ আপোনালোকৰ কাষ চাপিম তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল বিং কেজুৱেল উইথ মানস থেংক ইউ